October 1931, Asiamma. Thank you. Please, Sham. Sadha. আৰু মহেন্দ্ৰ আমাৰ Come on, turn the radio on. It's Friday night and I won't be long. Gotta do my hair, put my makeup on. It's Friday night and I won't be long till I hit the dance floor, hit the dance floor. I got all I need. No, I ain't got cash, but I got you, baby. Baby, I don't need dollar bills to have fun tonight. Baby, I don't need dollar bills to have fun tonight. But I don't need no money as long as I can feel the beat. I don't need no money as long as I keep dancing. Come on, turn the radio on. It's Saturday and I won't be long. Gotta paint my nails, put my high heels on. It's Saturday and I won't be long till I hit the dance floor, hit the dance floor. I got all I need. No, I ain't got cash, but I got you, baby. Baby, I don't need dollar bills to have fun tonight. Baby, I don't need dollar bills to have fun tonight. But I don't need no money as long as I can feel the beat. I don't need no money as long as I keep dancing. I don't need no money as long as I can feel the beat. I don't need no money as long as I keep dancing. Baby, I don't need dollar bills to have fun tonight. Baby, I don't need dollar bills to have fun tonight. But I don't need no money as long as I can feel the beat. I don't need no money. জলৱান ভাই ছাত্রছাত্রী তুমি তোমালোক য'তে আছা তাতে থাকা। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কেইগৰাকী আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ বৰপথাৰ তোমালোক মঞ্চলৈ আহা। বাৰেৰহণীয়া সংস্কৃতি অনুষ্ঠানটোৰ আজি আমাৰ কাৰ্যকৰী সভাপতি মাননীয় মনোজ চেত্ৰী ছাৰক মই এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে আমাৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী জ্যোতি বাইদেউক আহ্বান জনালোঁ। আজি কাৰ্যসূচীভাগ তেখেতক হাতত অৰ্পণ কৰিলোঁ। আমাৰ সৌভাগ্য বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক আমাৰ মাজত উপস্থিত আছে। আজি এই অনুষ্ঠানটো তেখেত উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ। উদ্বোধক হিচাপে লক্ষী বৰুৱা ছাৰক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে হেমন্ত শইকীয়া ছাৰক আহ্বান কৰিছোঁ। আজি এই অনুষ্ঠানটোৰ শুভ উদ্বোধক। ইয়াৰ পিছতে আজি অনুষ্ঠানটোৰ বাদ্যসংগত কৰিব আমাৰ নিমন্ত্ৰিত ধনিৰাম শইকীয়া। আমি তেখেতকো এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে শিল্পী বৰাক আহ্বান জনাইছোঁ। আগলৈ
আজি অনুষ্ঠানটো তত্ত্বাৱধায়ক আমাৰ দীপ্তিনাথ বাইদেউ আছে। বাইদেউকো এখন গামোচাই আলহী জনাবৰ কাৰণে কৃষ্ণ ছাৰক আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আজি ঘোষকৰ দায়িত্ব আমি অৰ্পণ কৰিছোঁ জ্যোতি ডেকা বাইদেউ। বাইদেউ চিংগুলি বৰা বাইদেউ আলহী জনাইছোঁ। অন্যতম অন্য দায়িত্ব অৰ্পণ কৰিছোঁ আমি নবীন বৰা ছাৰক। তেখেতে হাৰমনিয়াম এখন আনিবলৈ গৈছে। তেখেতক আজিৰ দিনটোৰ ঘোষকৰ দায়িত্ব দিয়া আছে। ইয়াৰ পিছতে মই চিনাকি কৰি দিছোঁ আমাৰ এই বিদ্যালয়ৰ অংগনবাড়ী কৰ্মী অৱন্তী ফুকন। নমস্কাৰ দিলোঁ। সেয়া অৱন্তী ফুকন নমস্কাৰ দিলোঁ। হয়, ইয়াৰ পিছতে অন্যতম আমাৰ নতুন শিক্ষয়িত্ৰী কৃষ্ণা হাজৰিকা বাইদেউ চিনাকি কৰি দিছোঁ। ইয়াৰ পিছতে আমাৰ মহেন্দ্ৰ বৰা ছাৰক চিনাকি কৰি দিছোঁ। ইয়াৰ পিছত মুস্তাফা কামালুদ্দিন ছাৰ। ইয়াৰ পিছতে আমাৰ ৰাতুল ছাৰ নমস্কাৰ। ইয়াৰ পিছতে আমি আমাৰ সৌভাগ্য আমাৰ বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ মাননীয় সভাপতি এখন গামোচাই আলহী জনাবৰ কাৰণে দীপ্তিনাথক আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমি চিংগুলি বৰাক চিনাকি কৰিছোঁ। চিংগুলি বৰা কিন্তু ছাত্ৰ ছাত্ৰীসকল অভাৱলৈ কিন্তু স্কুলখন তত্ত্বাৱধানৰ দায়িত্ব 1 বছৰৰ দায়িত্ব মোৰ নজৰত পৰিছে। ল'ৰা ছোৱালীখিনিক নীতি শিক্ষা দিয়া আৰু পৰিচালনা কৰিবৰ কাৰণে আজি মুকলিভাৱে আমি ঘোষণা কৰিছোঁ। আমি এই অনুষ্ঠানটো ভোটা তিনটি আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়ক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ আৰু তেখেতক এখন ফুলাম গামোচা আদৰ সম্ভাষণ জনাবলৈ হেমন্ত বাবু ছাৰক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে ছাত্ৰ খাদ্য আপ্যায়নৰ দায়িত্ব দিছে আৰু তেখেতকো এখন গামোচাই আদৰি জনাবৰ কাৰণে কৃষ্ণা হাজৰিকাক আহ্বান জনাইছোঁ। অন্যতম সদস্য মই পুনৰবাৰ চিনাকি কৰিছোঁ। ইয়াৰ পিছত কৃষ্ণকান্ত গগৈ ছাৰ এজন সফল শিক্ষক, সফল অভিভাৱক। আমি তেখেতক আদৰণি জনাইছোঁ আৰু চিনাকি কৰিছোঁ। ইয়াৰ পিছতে হেমন্ত ছাৰ যাক নহ'লে বহুত কাম কৰিব নোৱাৰি। এই ভোটাৰগৰাকী সাহসত মই বহুতো আগবাঢ়ি গৈছোঁ। তেখেতক মুকলিকে ধন্যবাদ জনাইছোঁ, পুনৰবাৰ চিনাকি কৰিছোঁ। ইয়াৰ পিছত আমাৰ অন্যতম অতি ঘোষক নন্দদৰ আহি উপস্থিত হৈছে। মই তেখেতক মঞ্চলৈ আহ্বান জনাইছোঁ। জ্যেষ্ঠ অভিভাৱক আমি নিপেন বাবক এখন গামোচাই আদৰণি কৰিবৰ কাৰণে দীপ্তিনাথক আহ্বান জনাইছোঁ। সফলকৈ ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ চেষ্টাক সহায় কৰিবৰ কাৰণে নন্দ বৰুৱা তথা নবীন বৰুৱাক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। তেখেতকো এখন গামোচাই আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছোঁ। জ্যোতি বাইদেউক আহ্বান জনাইছোঁ। এইখিনিতে আমাৰ আগন্তুক বৰ্ষৰ সম্পাদক ৰকিবুলক মই চিনাকি কৰি দিছোঁ। আজি ব্ৰহ্ম বিদ্যালয়ৰ পৰা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰলক্ষ কৰি আজি আমাৰ সন্মুখত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিম বুলি আসন অলংকৃত কৰা অতি শ্ৰদ্ধাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকল
আমাকে আজি এই বাৰেৰ অসমীয়া অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিলে। ইয়াতে অকণমান আগতে যি অনুষ্ঠান হৈ গ'ল ফেশ্বন শ্ব' সকলোকে আপ্লুত কৰি মন জয় কৰিবলৈ সক্ষম হৈছে। এনে ধৰণৰ অনুষ্ঠানৰ মাজত ভাষণৰ কোনো অসংগত নাহে বা শুনিবলৈ কোনেও আগ্ৰহ ধৈৰ্য নাথাকে। তথাপিও আনুষ্ঠানিকতা ৰক্ষা কৰি মই আজি এই মঞ্চভূমি উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যাৰ্থীৰ দিশৰ লগতে সহ বিদ্যাৰ্থীৰ দিশৰো প্ৰয়োজন আছে। ইয়াত আমি তিনিটা আদৰণীয় উচ্চ মাধ্যমিক বিদ্যালয় স্থাপিত 1949, 1996, 1985 মানে LPM হাই ডাক মেমো 3787164 জিলা লখিমপুৰ অসম। অভিনন্দন পত্ৰ প্ৰতি মাননীয় বিদ্যালয়ৰ প্ৰধান বহুপাঠৰ প্ৰাথমিক বিদ্যালয় তাৰিখ 14/12/2023। আজি ইংৰাজী 14/12/2023 তাৰিখে বন্ধু বিদ্যালয়ৰ বাৰে ৰমণীয়া কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানত আপুনি উপস্থিত থকাৰ লগতে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰাৰ বাবে অনুষ্ঠানটিৰ উপস্থিত বৃদ্ধি কৰিলে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ইতি ৰমেন বৰা, প্ৰধান শিক্ষক, বিদ্যালয়গুৰি উচ্চ মাধ্যমিক বিদ্যালয় তাৰিখ 14 ডিচেম্বৰ 2023। ধন্যবাদ। মই আদৰেৰে আমাৰ মাজত উপস্থিত হোৱা আমি এখানি মান পত্ৰৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া ৰংপুৰ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক ছাৰ তেখেতক ভাবি আমি ৱেলকাম জনাইছোঁ। অসম চৰকাৰৰ যি পৰিকল্পনা আশা আমি বাস্তৱ ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ আৰু তেখেতক আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে এখানি মান পত্ৰৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। এই গামোচা দি আমি ৱেলকাম জনাইছোঁ।
বই বই খাই খাই কজা বাড়ি লাখে লাখে খাই নীলমর পিটনিতু পিঠুয়া জল যায় আরাম ভগলিয়া ধুলারে রাঘুন খাই সাফ তৈরি ভাত হাজিরালি ভাত দেখো নমনীয়া নহনা গধুৰ ধন্যবাদ।
It's Friday